অহংকাৰ জেদ বাঢ়ি অহা লোকে কাকো আপোন কৰিব নিবিচাৰে। পুত্ৰ যেতিয়ালৈকে পিতা নহয় তেতিয়ালৈকে পিতৃৰ সকলো সিদ্ধান্তই ভুল যেন লাগে। পকেটত টকা থাকিলে তোমাক ভুল ৰাস্তাটো লৈ যাব পাৰে। খালী পকেটে জীৱনৰ প্ৰকৃত অৰ্থ বুজাই দিয়ে। যিয়ে আনৰ ধ্যান ৰাখে তেওঁৰ ধ্যান ৰখা কোনো নোলায়। যদি কোনোবাই তোমাক সোধে তোমাৰ আপোন কোন, তেন্তে তুমি ক'বা যে সময়। যদি সময় ভাল তেন্তে সকলো আপোন, নহ'লে সকলো পৰ। জীৱন যুদ্ধত অকলেই যুঁজ দিব লাগিব, কিয়নো মানুহে সান্তনা ঠিকেই দিব কিন্তু সংগ কোনেও নিদিয়ে। মানুহৰ কথা ভাবিবলৈ এৰি দিয়া। যদি তুমি সফল নোহোৱা তেন্তে মানুহে তোমাক ইটিকিং কৰিব, আৰু যদি তুমি সফল হোৱা মানুহে তোমাক লৈ জ্বলিবলৈ ল'ব। শিক্ষা য'তে ইচ্ছা ত'তে ল'ব পাৰিবা, কিন্তু সংস্কাৰ কেৱল ঘৰখনৰ পৰাহে পাবা। টকাই এটাই কথা কয়, যদি তুমি আজি মোক বচাই ৰাখা তেন্তে ভৱিষ্যতে মই তোমাক বচাই ৰাখিম। মই তোমাৰ লগত ওপৰলৈ যাব নোৱাৰোঁ সঁচা, কিন্তু মই তলত থাকি তোমাক ওপৰলৈ উঠাব পাৰোঁ। জয় শ্ৰীকৃষ্ণ।